মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক নন ষ্টপ ষ্টাডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পৃথিৱীৰ আকাৰ আৰু আকৃতি পাঠটো পঢ়ি আছিলোঁ। তাৰ এইটো ভিডিঅ'ৰ দ্বিতীয় পাঠ। আমি য'ৰ পৰা শেষ কৰিছিলোঁ তাৰ পৰা আকৌ আৰম্ভ কৰোঁ আজি। আমি উত্তৰ হিমমণ্ডল আৰু দক্ষিণ হিমমণ্ডল কাক বোলে সেইখিনি আমি পঢ়িছোঁ। তাৰপিছত কিছুমান কাৰ্যসূচী দিয়া আছে পেজ নম্বৰ 22। উত্তৰ দিয়া, মানচিত্ৰ চাই কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ কোন ৰাজ্যৰ ওপৰেৰে পাৰ হৈ গৈছে সেইটো ক'ব দিছে। মানচিত্ৰত যিকোনো মানচিত্ৰ বা গ্ল'বত যদি তোমালোকে চোৱা সেইখিনি পাই যাবা। তাৰপিছত তলত উল্লেখ কৰা দেশসমূহ কোন তাপমণ্ডলৰ অন্তৰ্গত গোলক অথবা মানচিত্ৰ চাই কোৱা। তলৰ যিখিনি দেশ উল্লেখ কৰা হৈছে জাপান, ফ্ৰান্স, দক্ষিণ আফ্ৰিকা, চুডান, সেইটো কোন তাপমণ্ডলৰ অন্তৰ্গত সেইটো ক'ব দিছে। তাৰপিছত এতিয়া আহোঁ আন এটি বিষয়, নতুন এটা বিষয়। অসমৰ দৰং জিলাখন ক'ত বুলি সুধিলে আমি হয়তো উত্তৰ পাম ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অথবা শোণিতপুৰ জিলাৰ পশ্চিমে অৱস্থিত বুলি। কি কৈছে, যদি আমি সুধোঁ যে দৰং জিলাখন কোনফালে আছে, বেছিভাগে উত্তৰ কি দিব যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অথবা শোণিতপুৰ জিলাৰ পশ্চিমে অৱস্থিত। আকৌ গোৱালপাৰা চহৰখন অৱস্থান সম্পৰ্কে সুধিলে কি উত্তৰ পাম, যে বেছিভাগে ক'ব যে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে অথবা গুৱাহাটীৰ পৰা প্ৰায় 150 কিলোমিটাৰ পশ্চিমে অৱস্থিত। অৰ্থাৎ কোনো এখন ঠাইৰ অৱস্থান আন এখন ঠাই বা প্ৰধান অৱয়ৱৰ প্ৰসংগ তথা পৰিপ্ৰেক্ষিততহে নিৰ্ণয় কৰোঁ। কি কৈছে যে যিকোনো ঠাইৰ আমি অৱস্থান ক'ত আছে ঠাইখন সেইটো আমি কেনেকৈ নিৰ্ণয় কৰোঁ, কোনো এখন প্ৰধান বা মূল ঠাই যি ঠাইটো মানে জনাজাত, যি ঠাইৰ বিষয়ে চবেই জানে, সেই ঠাইৰ পৰা যোনটো ঠাইৰ বিষয়ে আমি সুধি আছোঁ সেই ঠাইটো কিমান দূৰ, তেনেকৈ আমি যেনেকৈ যদি কোনোবা বিদেশৰ পৰা ভাৰতলৈ কোনোবা আহে, তেওঁক যদি সোধা হয় যে অসম ক'ত, তেনেহ'লে এইটোও কোৱা হ'ব যে দিল্লীৰ পৰা ইমান কিলোমিটাৰ দূৰ। সেইদৰে যদি সোধা হয় তামিলনাডু ক'ত, তেওঁক কোৱা হ'ব যে দিল্লীৰ পৰা ইমান কিলোমিটাৰ দূৰ। অৰ্থাৎ যিটো কেন্দ্ৰ বা যি ঠাইটো বেছি জনাজাত সেই ঠাইৰ পৰা সাধাৰণতে বিচৰা ঠাইখনৰ দূৰত্ব ওলোৱা হয়, তেনেকৈ দূৰত্ব নিৰ্ধাৰণ কৰা হয়। ইতিমধ্যে আমি পাই আহিছোঁ যে পৃথিৱীৰ উপৰিভাগত কোনো ঠাইৰ অৱস্থান নিৰ্ণয়ৰ বাবে অক্ষৰেখা ব্যৱহাৰ কৰা হয়। কি কৈছে, ইতিমধ্যে আমি পাই আহিছোঁ যে পৃথিৱীৰ উপৰিভাগত কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰাৰ বাবে কি ব্যৱহাৰ কৰা হয়, অক্ষৰেখা ব্যৱহাৰ কৰা হয়। যেনে গুৱাহাটী মহানগৰ, আমি অক্ষৰেখাৰ বিষয়ে পঢ়ি আহিছোঁ। বিষুৱ ৰেখাৰ উত্তৰ আৰু দক্ষিণ ফালে যিবোৰ ৰেখা থাকে, উত্তৰ গোলাৰ্ধ দক্ষিণ গোলাৰ্ধ যিবোৰ ৰেখা আছে সেইবোৰক অক্ষৰেখা বুলি কোৱা হয়। যেনে গুৱাহাটী মহানগৰখন 26 2/1 ডিগ্ৰী উত্তৰ অক্ষাংশত অৱস্থিত। গুৱাহাটী মহানগৰখনৰ অক্ষাংশ যদি আমি বিচাৰ কৰি উলিয়াওঁ, তেতিয়া গুৱাহাটী মহানগৰীৰ ক'ত অৱস্থিত আছে, উত্তৰ অক্ষাংশ 26 2/1 ডিগ্ৰী উত্তৰ অক্ষাংশত গুৱাহাটী অৱস্থিত, অক্ষৰেখাৰে যদি আমি বিচাৰোঁ। কিন্তু একেডাল অক্ষৰেখাতে অৱস্থিত দুখন ঠাইৰ অৱস্থান কেৱল অক্ষাংশৰে নিৰ্ণয় কৰা অসুবিধা। অৰ্থাৎ এই যে অক্ষৰেখাবোৰ আছে, এটা অক্ষৰেখাই বিভিন্ন ঠাইৰ ওপৰেদি পাৰ হৈ গৈছে। তাৰ অৰ্থ এইটোতো নহয় যে সেই অক্ষৰেখাত গোটেই যিমানবোৰ ঠাইৰ ওপৰেদি অক্ষৰেখাটো পাৰ হৈ গৈছে গোটেইবোৰ ঠাইৰ অৱস্থান একেই হ'ব, চবৰে অৱস্থানবোৰ বেলেগ বেলেগ। একে অক্ষৰেখা ওপৰেদি পাৰ হৈ গ'লেও সকলোৰে অৱস্থান বেলেগ বেলেগ। সেইকাৰণে যদি কেতিয়াবা অকল অক্ষৰেখাৰ যদি আমি অৱস্থান বিচাৰি উলিয়াওঁ সেইটো অসুবিধাত পৰিব পাৰোঁ। সেইবাবে কি কোৱা হৈছে, উদাহৰণস্বৰূপে ঝাৰখণ্ডৰ হাজাৰিবাগ আৰু মধ্যপ্ৰদেশৰ ৰাজগড় প্ৰায় একে অক্ষাংশ প্ৰায় 24 ডিগ্ৰী উত্তৰ অক্ষাংশত অৱস্থিত। কি কৈছে, ঝাৰখণ্ডৰ হাজাৰিবাগ আৰু মধ্যপ্ৰদেশৰ ৰাজগড় এই দুখন ঠাই একে অক্ষৰেখাতে অৱস্থিত, মানে 24 ডিগ্ৰী উত্তৰ অক্ষাংশতে দুয়োটা ঠাই অৱস্থিত। কিন্তু দুয়োটা ঠাইটো একেলগে নহয়, দুয়োটা বেলেগ বেলেগ ৰাজ্যত আছে। সেয়েহে কোনো ঠাইৰ অৱস্থান নিৰ্ণয়ৰ বাবে অক্ষৰেখাৰ উপৰিও উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয়। কি কৈছে, সেইবাবে অকল অক্ষৰেখাৰে যেতিয়া ঠাইৰ বিচাৰ কৰা অৱস্থান নিৰ্ণয় কৰা হয় অসুবিধা আহিব পাৰে। তাৰ বাবে আন কিহৰ সহায় লোৱা হয় বুলি কৈছে, কিছুমান উত্তৰ আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখা, সেই ৰেখাবোৰক দ্ৰাঘিমা ৰেখা বোলে। এই চিত্ৰ নং 10ত চাব পাৰা, এই যে ৰেখাবোৰ, এইটো উত্তৰ মেৰু, এইটো
দক্ষিণ মেৰু এই যে ৰেখাবোৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুক যিটো সংযোগ কৰিছে এই ৰেখাবোৰক কি কৈছে দ্ৰাঘিমা ৰেখা। অক্ষৰেখাবোৰ কেনেকুৱা আছিল অক্ষৰেখাবোৰ এনেকুৱা আছিলে পথালিকৈ আৰু দ্ৰাঘিমা ৰেখাবোৰ দীঘলকৈ এনেকৈ। প্ৰতিডাল দ্ৰাঘিমা ৰেখাৰ মান বা জোখক ডিগ্ৰী বা দ্ৰাঘিমাংশৰে প্ৰকাশ কৰা হয়। প্ৰতিডাল অক্ষৰেখাৰ দৰে দ্ৰাঘিমা ৰেখাৰো জোখবোৰক কি হয় ডিগ্ৰীৰে জোখা হয় আৰু তাক কি বুলি কোৱা হয় দ্ৰাঘিমাংশ। যেনে অক্ষৰেখা জোখক অক্ষাংশ সেইদৰে দ্ৰাঘিমা ৰেখাৰ জোখক দ্ৰাঘিমাংশ বুলি কোৱা হয়। প্ৰতিডাল দ্ৰাঘিমা ৰেখাই একোটা অৰ্ধবৃত্ত আৰু দ্ৰাঘিমাসমূহৰ মাজত দূৰত্ব বিষুৱৰ পৰা ক্ৰমান্বয়ে কমি গৈ দুয়ো মেৰুত একেলগ হৈ যায়। প্ৰতিডাল দ্ৰাঘিমা ৰেখাই একোটা অৰ্ধবৃত্ত অৰ্থাৎ এই দ্ৰাঘিমা ৰেখাবোৰে গোটেই পৃথিৱীৰ এপাক নামাৰে আধা এই কি হয় উত্তৰ ইয়াৰ পৰা ইয়ালৈকে শেষ হৈ যায় উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে শেষ হৈ যায়। সেইবোৰ সম্পূৰ্ণ বৃত্ত নহয় অৰ্ধবৃত্ত। দ্ৰাঘিমাসমূহৰ মাজত দূৰত্ব বিষুৱৰ পৰা ক্ৰমান্বয়ে কমি গৈ মেৰুত একেলগ হৈ যায়। কি কৈছে দ্ৰাঘিমাসমূহৰ মাজত যিটো দূৰত্ব বিষুৱৰ পৰা ক্ৰমান্বয়ে গৈ দুয়ো মেৰুত একেলগ হৈ যায়। ইয়াৰ পৰা ইয়ালৈ যিবোৰ দ্ৰাঘিমা ৰেখা থাকিব সেইবোৰ কি হ'ব ইয়াতে যিটো বিন্দু থাকিব উত্তৰ মেৰুৰ গোটেইকেইটা চাব পাৰা গোটেইকেইটা দ্ৰাঘিমা ৰেখা আহি উত্তৰ বিন্দুত একেলগ হৈ গৈছে মানে সিহঁতৰ দূৰত্ব উত্তৰ মেৰুত শেষ হৈ গৈছে। তেনেদৰে দক্ষিণ মেৰুতো তেওঁলোকৰ দূৰত্ব সেই বিন্দুটোত দক্ষিণ মেৰুৰ যিটো বিন্দু হ'ব সেই বিন্দুটোত গৈ শেষ হৈ যাব। দ্ৰাঘিমা ৰেখাসমূহ গণনাৰ সুবিধাৰ বাবে লণ্ডন চহৰৰ কাষৰ গ্ৰীণিছ মান মন্দিৰৰ ওপৰেৰে কল্পনা কৰা দ্ৰাঘিমা ৰেখাডালক পৰা গণনা আৰম্ভ কৰিছে। কি হৈছে দ্ৰাঘিমা ৰেখাসমূহৰ গণনাৰ সুবিধাৰ কাৰণে লণ্ডন যিখন চহৰ আছে লণ্ডন চহৰৰ কাষৰ গ্ৰীণিছ মান নামৰ মন্দিৰৰ ওপৰেৰে এখন দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে আৰু তাৰ পৰাই গণনা আৰম্ভ কৰা। অৰ্থাৎ এই যে আমি 0 ডিগ্ৰী দেখা পাইছোঁ আমি 0 ডিগ্ৰী এইটো লণ্ডন চহৰৰ গ্ৰীণিছ মান মন্দিৰৰ ওপৰেৰে পাৰ হৈ গৈছে আৰু এই ৰেখাডালকে মুখ্য দ্ৰাঘিমা ৰেখা কোৱা হয়। যেনেকৈ অক্ষৰেখাসমূহৰ আমি আগলৈকে অক্ষৰেখাসমূহৰ যে মুখ্য অক্ষৰেখা আছে সেইডালক বিষুৱ ৰেখা বুলি কোৱা হয় মাজেৰে পাৰ হৈ গৈছে 0 ডিগ্ৰী। সেইদৰে দ্ৰাঘিমা ৰেখাসমূহৰো যিডাল মাজেৰে পাৰ হৈ গৈছে লণ্ডন চহৰৰ ওপৰত সেইখনক কোৱা হয় মুখ্য দ্ৰাঘিমা ৰেখা। তাৰো জোখ বা মান হ'ব 0 ডিগ্ৰী দ্ৰাঘিমাংশ। এই ৰেখাডাল 0 দ্ৰাঘিমাংশ মান ধৰি লৈ এই ৰেখাডাল কি কৈছে 0 ডিগ্ৰী দ্ৰাঘিমাংশ মান ধৰি লৈ পূবলৈ 180 ডিগ্ৰী অৰ্থাৎ পূবৰ ফালে এইফালে 180 ডিগ্ৰীত গৈ ইফালে গৈ 180 ডিগ্ৰীত শেষ হ'ব আকৌ পশ্চিম ফালেও গৈ ইফালে 180 ডিগ্ৰীত শেষ হ'ব। যিদৰে দ্ৰাঘিমা ৰেখাবোৰ 0 ডিগ্ৰী ৰেখা এটাই সেইদৰে 180 ডিগ্ৰী যোনটো ৰেখা হ'ব সেইটো এটাই হ'ব। ইয়াৰ পৰা গৈ 0ৰ পৰা গৈ 180 ইফালে পশ্চিম ফালে শেষ হ'ব আৰু ইফালে পূব ফালেও 0ৰ পৰা গৈ 180 ডিগ্ৰী পূব দ্ৰাঘিমাংশত শেষ হ'ব। মুখ্য দ্ৰাঘিমা ৰেখা আৰু 180 ডিগ্ৰী দ্ৰাঘিমা ৰেখাই আমাৰ পৃথিৱীখনক উত্তৰ দক্ষিণক সমানে দুভাগ কৰে। কি কৈছে এই যে মুখ্য যিখন দ্ৰাঘিমা ৰেখা যিটো 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখা যিটো লণ্ডন চহৰৰ ওপৰেদি পাৰ হৈ গৈছে আৰু যোনটো 180 ডিগ্ৰী দ্ৰাঘিমা ৰেখা এই দুটা দ্ৰাঘিমা ৰেখাই পৃথিৱীখনক কি কৈছে উত্তৰ দক্ষিণাকৈ সমানে ভাগ কৰিছে। অৰ্থাৎ ইফালে উত্তৰ ফালে আৰু ইফালে দক্ষিণ ফালে সমানে দুটাই ভাগ কৰি থৈ দিছে। এফালে 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখা আছে এফালে 180 ডিগ্ৰী দ্ৰাঘিমা ৰেখা আছে সমানকৈ ভাগ হৈ আছে। সেয়ে মুখ্য দ্ৰাঘিমা ৰেখাৰ পূবৰ এখন ঠাই দ্ৰাঘিমাংশৰ পিছত পূব আৰু পশ্চিমৰ এখন ঠাইৰ দ্ৰাঘিমাংশৰ পিছত পশ্চিম বা W লিখি ঠাইখনৰ অৱস্থিতি বুজোৱা হয়। অৰ্থাৎ যদি দ্ৰাঘিমা ৰেখাবোৰ এইফালে পূব ফালে থকা দ্ৰাঘিমা ৰেখাৰ জোখবোৰক কেনেকৈ বুজোৱা হ'ব পূব বুলি আৰু পশ্চিম ফালে থকাবোৰক পশ্চিম বা W ৱেষ্ট বুলি লিখি ঠাইখিনি অৱস্থিতি বুজোৱা হ'ব। যদি পূব দ্ৰাঘিমা 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখাৰ পূব ফালে কোনো এখন ঠাই অৱস্থিত আছে তাৰ জোখটো কেনেকৈ বুজোৱা হ'ব পূব দ্ৰাঘিমাংশ বুলি আৰু পশ্চিমে থাকিলে পশ্চিম দ্ৰাঘিমাংশ বুলি ঠাইখনৰ অৱস্থিতি বুজোৱা হ'ব।
মন কৰিবলগীয়া কথাটি হ'ল 180 ডিগ্ৰী আৰু 180 ডিগ্ৰী পূব আৰু 180 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা ৰেখা প্ৰকৃততে একেডাল ৰেখা। যেনেকৈ 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখা পূব আৰু পশ্চিম দুয়োফালৰ বাবে এটাই, আৰু সেইদৰে 180 ডিগ্ৰী যোনটো দ্ৰাঘিমা ৰেখা পূব আৰু পশ্চিম দুয়োটাৰ বাবে এটাই। আৰু কাৰ্যসূচী কিছুমান দিছে। গোলক বা পৃথিৱীৰ মানচিত্ৰত মুখ্য দ্ৰাঘিমা ৰেখাৰ অৱস্থিতি চাই লোৱা। কি কৈছে, গোলক নহ'লে মানচিত্ৰত যোনটো মুখ্য দ্ৰাঘিমা ৰেখা আছে, অৰ্থাৎ যিটো 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখা আছে, সেইটো তোমালোকক চাই ল'ব দিছে, যাতে তোমালোকে বস্তুখিনি আৰু ভালকৈ বুজি পাব। তাৰপিছত দিছে, গোলকত চাই ভাৰতবৰ্ষ মুখ্য দ্ৰাঘিমা ৰেখাৰ পূব নে পশ্চিম দিশে অৱস্থিত কোৱা। কি কৈছে, গোলকত চাব দিছে আৰু ভাৰতবৰ্ষৰ যিটো 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখা আছে, তাৰ পূব ফালে নে পশ্চিম ফালে অৱস্থিত সেইটো ক'ব দিছে, যিটো তোমালোকে চাই ল'ব পাৰিবা। তাৰপিছত চোৱা, গোলকটোলৈ পুনৰ মন কৰা, দেখিবা যে পূবা পশ্চিমাকৈ অক্ষৰেখা আৰু উত্তৰ দক্ষিণাকৈ দ্ৰাঘিমা ৰেখা অংকন কৰা হৈছে। তোমালোকে চিত্ৰ নম্বৰ 11টো চাব পাৰা, তাৰ উদাহৰণ দিয়া হৈছে তাত। কি কৈছে, পূবা পশ্চিমাকৈ অক্ষৰেখা, এই যে অক্ষৰেখা কোনবোৰ আছিলে, পথালিকে যিবোৰ, এইবোৰ পূবৰ পৰা পশ্চিমলৈ, এইবোৰ কি অক্ষৰেখা। আৰু সেইদৰে এইটো উত্তৰ মেৰু, এইটো দক্ষিণ মেৰু, উত্তৰৰ পৰা দক্ষিণলৈ এইবোৰ দ্ৰাঘিমা ৰেখা। ভালদৰে মন কৰিলে দেখিবা যে প্ৰতিডাল অক্ষৰেখাই প্ৰতিডাল দ্ৰাঘিমা ৰেখাক কাটিছে, অৰ্থাৎ প্ৰতিডাল অক্ষৰেখাই প্ৰতিডাল দ্ৰাঘিমা ৰেখাক কাটি পাৰ হৈ গৈছে, আৰু সেইদৰে প্ৰতিডাল দ্ৰাঘিমা ৰেখায়ো প্ৰতিডাল অক্ষৰেখাক কাটিছে। অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ ই এখন জালিকা। দুয়োটা ৰেখাই যিহেতু অক্ষৰেখাই দ্ৰাঘিমা ৰেখাক কাটিছে আৰু দ্ৰাঘিমা ৰেখাবোৰে অক্ষৰেখাবোৰক কাটিছে, সেইবাবে এখন দেখাত কেনেকুৱা লাগিছে, যেন এখন জালৰ দৰে লাগিছে, সেইটোৱে কৈছে, ই এখন জালিকা। চিত্ৰ 11ত অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ জালিকা দেখুওৱা হৈছে। জালিকাখন এই চিত্ৰ নম্বৰ 11ত দেখুওৱা হৈছে। কোনবোৰ অক্ষৰেখা কোনবোৰ দ্ৰাঘিমা ৰেখা সেইবোৰ ইয়াত কৈ দিয়া, চিন দিয়া হৈছে। কোনো এখন ঠাইৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ জনা থাকিলে তুমি সহজতে গোলকত ঠাইখনৰ অৱস্থান নিৰ্ণয় কৰিব পাৰিবা। কি কৈছে, তুমি যদি কোনো এখন ঠাইৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ দুয়োটা জানা, তেনেহ'লে খুব সহজতে ঠাইখন গোলকত ক'ত আছে তোমালোকে বুজি পাই যাবা বা চিনি উলিয়াব পাৰিবা। উদাহৰণস্বৰূপে অসমৰ ধুবুৰী চহৰৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশ ক্ৰমে, ধুবুৰী চহৰৰ কি অক্ষাংশ কিমান, 26 ডিগ্ৰী উত্তৰ অক্ষাংশ, অৰ্থাৎ বিষুৱ ৰেখাৰ পৰা 26 ডিগ্ৰী উত্তৰ গোলাৰ্ধত উত্তৰ অক্ষাংশত ধুবুৰী আছে, আৰু 0 ডিগ্ৰী যোনটো 0 ডিগ্ৰী দ্ৰাঘিমা ৰেখা, তাৰ পৰা 90 ডিগ্ৰী পূব দ্ৰাঘিমাংশৰ ফালে আমাৰ ধুবুৰী চহৰখন আছে। এতিয়া গোলকত এই দুয়োডাল ৰেখাই কটাকটি কৰি বিন্দুটো নিৰ্ণয় কৰা। তোমালোকে যদি গোলকত এই 26 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 90 ডিগ্ৰী পূব দ্ৰাঘিমাংশ আঁকি লোৱা, তেনেহ'লে য'ত দুয়োটা ৰেখা কটাকটি কৰিব, তাতে তোমালোকে গম পাবা যে সেইখিনিয়ে ধুবুৰী চহৰ। এই বিন্দুটো হ'ব ধৰাপৃষ্ঠত ধুবুৰীৰ অৱস্থান। এই বিন্দুটি হ'ব ধৰাপৃষ্ঠত ধুবুৰীৰ অৱস্থান। ওপৰৰ কথাখিনি ভালদৰে বুজিবলৈ তলৰ কাৰ্যটি কৰি চাওঁ আহা। যে ওপৰৰ এই যে কথাটো কৈছে, সেইটো বুজি পাবলৈ তোমালোকৰ কাৰণে তলত এটা কাৰ্যসূচী দিয়া হৈছে, যিটো দেখিলে তোমালোকে বস্তুখিনি বেছি ভালকৈ বুজি পাবা। কি কৈছে, এখন কাগজত শিপিঠিত দিয়াৰ দৰে সমদূৰত্বত থিয় আৰু পথালিকৈ কেইডালমান ৰেখা অংকন কৰোঁ। কি কৈছে, এখন কাগজত শিপিঠিত দিয়াৰ দৰে সমান দূৰত্বত, এই চিত্ৰ নম্বৰ 12ত চোৱা, থিয় আৰু পথালিকৈ কেইডালমান ৰেখা অংকন কৰে। ইয়াতে থিয় আৰু পথালিকৈ কেইডালমান ৰেখা অংকন সিহঁতে কৰিছে, এনেকৈ দেখিছা। এতিয়া থিয় ৰেখা, যিবোৰ থিয় ৰেখা, অৰ্থাৎ এই ৰেখাবোৰক কি কৈছে, 20 ডিগ্ৰী 25 ডিগ্ৰী 35 ডিগ্ৰী আদি মান বহুৱাব দিছে। এই মানবোৰ বহুৱাব দিছে থিয় ৰেখা, অৰ্থাৎ দ্ৰাঘিমা ৰেখাবোৰক। আকৌ পথালি ৰেখা কেইডালক, যিবোৰ পথালি ৰেখা, এই পথালি ৰেখাবোৰক 55 ডিগ্ৰী 60 ডিগ্ৰী 65 ডিগ্ৰী 70 ডিগ্ৰী আদি এই মানবোৰ বহুৱাব দিছে। ইয়াতে বহুৱা আহিছে তেওঁলোকে চোৱা। তাৰপিছত দিছে, এইবাৰ ৰেখাসমূহ কটাকটি কৰা কেইটামান স্থান চিত্ৰত দেখুওৱাৰ দৰে মাজে মাজে সৰু ঘেৰেৰে চিন দিয়া। এই ৰেখাসমূহে য'ত কটাকটি কৰিছে, এইবোৰ স্থান, য'ত কটাকটি কৰিছে, এইবোৰ স্থান য'ত কটাকটি হৈছে ৰেখাবোৰ, সেইবোৰ স্থানত মাজে মাজে কিছুমান সৰু ঘেৰেৰে চিন দিবলৈ দিছে। যেনেকৈ ইয়াত দিছে ক, খ, গ বুলি 3টা চিন দিছে, আৰু দিব পাৰি য'ত কটাকটি হৈছে, কিন্তু ইয়াত 3টাই দিছে। এতিয়া এই ঘেৰসমূহক ক, খ, গ, ঘ আদি নামেৰে এই ঘেৰসমূহক নামকৰণ কৰিব দিছে। ইয়াতে দিছে ক, খ, গ, ঘ 4টা নাম দিছে। ক, খ, গ, ঘ 4টা বিন্দু য'ত কটাকটি হৈছে তাত নাম দিছে, আৰু আছে কিছুমান, গোটেইকেইটা দিয়া নাই।
থিয় ৰেখাবোৰক পূব দ্ৰাঘিমাংশ আৰু পথালি ৰেখাসমূহক উত্তৰ অক্ষাংশ বুলি ধৰি লোৱা। কি কৈছে? যোনবোৰ থিয় ৰেখাবোৰ সেইবোৰ পূব দ্ৰাঘিমাংশ আৰু পথালি ৰেখাসমূহ উত্তৰ অক্ষাংশ। এই থিয় ৰেখাসমূহ কি বুলি কৈছে? পূব দ্ৰাঘিমাংশ আৰু পথালিবোৰক উত্তৰ অক্ষাংশ বুলি ধৰি ল'ব দিছে। এতিয়া ক ঘেৰটি, ক কোনটো? এইটো ক ঘেৰটি কি কৰিব দিছে? ক ঘেৰটি 70 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 25 ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত পাবা। চোৱা ভালকৈ চোৱা, যে কটো চোৱা, যদি দীঘলকৈ কটোক চোৱা 25 ডিগ্ৰী দ্ৰাঘিমাংশত অৱস্থিত আৰু পথালিকৈ চালে 70 ডিগ্ৰী উত্তৰ অক্ষাংশত অৱস্থিত। তেনেকৈ আমি ধুবুৰী চহৰৰ অৱস্থানটো আমাক নিৰ্ণয় কৰিব দিছে। আন ঘেৰ কেইটিৰ অৱস্থান নিৰ্ণয় কৰিবলৈ যত্ন কৰা। এতিয়া তোমালোকে বাকী ঘেৰ যোনটো খ ঘেৰ আৰু তেনেকৈ গ ঘেৰটোৰ তোমালোকক নিজে কৰি চাবলৈ যত্ন দিছে। যেনে এইটো খটোৰ দ্ৰাঘিমাংশ কিমান? খটোৰ দ্ৰাঘিমাংশ হৈছে 30 ডিগ্ৰী পূব দ্ৰাঘিমাংশ। সেইদৰে কটোৰ অক্ষাংশ কিমান? অক্ষাংশ হৈছে খটোৰ 65 ডিগ্ৰী উত্তৰ অক্ষাংশ। আশা কৰিছোঁ বুজি পাইছে। তেনেকৈ তোমালোকে গ আৰু ঘটো নিজে চাব পাৰিবা। এনেদৰে অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ সহায়ত পৃথিৱীৰ যিকোনো স্থানৰ অৱস্থান নিৰ্ণয় কৰিব পাৰি। সেইদৰে অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ সহায়ত পৃথিৱীৰ যিকোনো স্থানৰ অৱস্থান আমি নিৰ্ণয় ক'ত, মানে ঠাইখন ক'ত আছে আমি মেপত ওলাই ল'ব পাৰিম। এতিয়া মনত ৰাখিবলগীয়া কিছুমান কথা ইয়াত দিছে। কি দিছে? পৃথিৱীৰ উত্তৰ মেৰু, যিবোৰ আমি ইতিমধ্যে পাঠটোত পঢ়ি আহিছোঁ, আকৌ এবাৰ পঢ়ি লওঁ। পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰা এডাল ৰেখা কল্পনা কৰা হৈছে। পৃথিৱীৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰা এডাল ৰেখা কল্পনা কৰা হৈছে। এই ৰেখাডালক পৃথিৱীৰ মেৰুদণ্ড, এই ৰেখাডালক কি কৈ আছে? পৃথিৱীৰ মেৰুদণ্ড। আমি পাঠৰ আৰম্ভণিতে দেখিছিলোঁ। এই যে ৰেখাডাল উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰিছে, এইটো পৃথিৱীৰ মেৰুদণ্ড বুলি কোৱা হয়। পৃথিৱীৰ উপৰিভাগত সোঁমাজেৰে পূব বা পশ্চিমকৈ এডাল ৰেখা কল্পনা কৰা হৈছে। ইয়াক বিষুৱ ৰেখা বোলে। কি কৈছে? পৃথিৱীৰ উপৰিভাগত সোঁমাজেৰে পথালিকৈ পূবা পশ্চিমকৈ এডাল ৰেখা কল্পনা কৰা হৈছে। পূবা পশ্চিমকৈ এইডাল পূবৰ পৰা পশ্চিমলৈ পথালিকৈ আছে, পৃথিৱীৰ একেবাৰে সোঁমাজেৰে। এই ৰেখাডালক কোৱা হয় বিষুৱ ৰেখা। তাৰপিছত বিষুৱ ৰেখা সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰিছে। বিষুৱ ৰেখাৰ সমান্তৰালকৈ, অৰ্থাৎ বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে। এইবোৰক অক্ষৰেখা বোলে। কোনবোৰক অক্ষৰেখা বোলে? এইটো হৈছে বিষুৱ ৰেখা। তাৰ ওপৰেৰে যিবোৰ এইবোৰ ৰেখাৰ তলেৰে যিবোৰ উত্তৰ ফালে আৰু দক্ষিণ ফালে যিবোৰ গোলাকাৰ ৰেখা, সেইবোৰক অক্ষৰেখা বুলি কোৱা হৈছে। পৃথিৱীৰ উপৰিভাগৰ কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অক্ষাংশৰ উপৰিও উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰ হয়। যিদৰে পৃথিৱীৰ উপৰিভাগৰ কোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অক্ষৰেখা বা অক্ষাংশৰ প্ৰয়োজন, সেইদৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী কিছুমান কাল্পনিক ৰেখাৰো প্ৰয়োজন, আৰু কিছুমান বস্তুৰ প্ৰয়োজন, সেইবোৰক কোৱা হয় দ্ৰাঘিমা ৰেখা। দ্ৰাঘিমা ৰেখা কোনবোৰ? যিবোৰ দীঘলকৈ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰু সংযোগ কৰে। আৰু অক্ষৰেখা কোনবোৰ? যোনবোৰ পূবা পশ্চিমকৈ যিবোৰ ৰেখা পাৰ হৈ যায় বিষুৱ ৰেখাৰ ওপৰ আৰু তলেদি। বিষুৱৰ পৰা উত্তৰে থকা অক্ষৰেখাসমূহৰ মান বা জোখক উত্তৰ অক্ষাংশ আৰু দক্ষিণে থকা অক্ষৰেখাসমূহ মানক দক্ষিণ অক্ষাংশ হিচাপে নাম কৰা। কি কৈছে? বিষুৱ ৰেখাৰ পৰা উত্তৰে থকা যিবোৰ অক্ষৰেখা, তাৰ মান বা জোখক উত্তৰ অক্ষাংশ আৰু দক্ষিণে থকা অক্ষৰেখাৰ মানক দক্ষিণ অক্ষাংশ হিচাপে নাম কৰা হয়। এইটো বিষুৱ ৰেখা। ইয়াৰ উত্তৰে যিবোৰ ৰেখা আছে এইবোৰ উত্তৰ অক্ষাংশ আৰু তলৰ এইবোৰ দক্ষিণ অক্ষাংশ। এইদৰে মান নিৰ্ণয় কৰা হয়। 180 ডিগ্ৰী পূব আৰু 180 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা ৰেখাডাল প্ৰকৃততে একেডাল ৰেখা। কি কৈছে? 180 ডিগ্ৰী যিডাল পূব আৰু 180 ডিগ্ৰী পশ্চিম যিডাল দ্ৰাঘিমা ৰেখা, সেইডাল একে ৰেখা। কাৰণ 180 ডিগ্ৰীত গৈ পূবৰ ফালৰ পৰা শেষ হৈ যায় আৰু পশ্চিম ফালৰ পৰাও শেষ হৈ যায়। যিদৰে 0 আৰু 180 ডিগ্ৰী দুয়োটা পূব হওক পশ্চিম হওক দুয়োফালৰ বাবে একেডাল ৰেখাই আছে। সূৰ্যৰ ৰশ্মি তীব্ৰতাৰ ভিত্তিত পৃথিৱীৰ উপৰিভাগত 3টা তাপমণ্ডল ভাগ কৰা হয়: গ্ৰীষ্মমণ্ডল, নাতিশীতোষ্ণ মণ্ডল আৰু শীতমণ্ডল। কি কৈছে? সূৰ্যৰ ৰশ্মিৰ তীব্ৰতা, অৰ্থাৎ সূৰ্যৰ ৰশ্মি কোন ঠাইত কিমান তীব্ৰভাৱে পৰে তাৰ ওপৰত ভিত্তি কৰি আমাৰ
তাপমণ্ডলক তিনিটা ভাগত ভাগ কৰা হৈছে: গ্ৰীষ্মমণ্ডল, নাতিশীতোষ্ণ মণ্ডল আৰু শীতমণ্ডল। অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰিব পাৰি। কি কৈছে? অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ অৱস্থান আমি নিৰ্ণয় কৰিব পাৰোঁ। আশা কৰোঁ তোমালোকে পাঠটি বুজি পাইছা। পৰৱৰ্তী ভিডিঅ'টোত আমি এই পাঠটিৰ যিকেইটা প্ৰশ্ন উত্তৰ আছে অনুশীলনীত সেইখিনি আমি আলোচনা কৰিম। ধন্যবাদ।